हेलो एभरिवन नमस्कार। আজি মই মাছৰ লগত ভাত খাইছো। এয়া দেখিছে নহয় মাছ লৈ লৈছো মই 2 পিস মাছ, কিন্তু কি মাছ হয় আপোনালোকে নিশ্চয় ভাবিছে চাগে। এয়া কিন্তু শংখ মাছ হয়। মই যেহেতু আপোনালোকক থাম্বনেইলখনত দেখাই দিছো, শংখ মাছৰ লগত আজি এয়া ভাত সাজ খাম। বেলেগ খাবলৈ ভাল লগা এটা মাছৰ ৰেচিপি হয়। মই মাছৰ নিচিনা বনোৱা নাই, কিন্তু মই মাংসৰ ষ্টাইলত বনাইছো। সেয়েহে আপোনালোকক শ্বেয়াৰ কৰোঁ বুলি ভিডিঅ'টো লৈ আহিলোঁ। এয়া দেখিছে নহয় মাছ পিচ একেবাৰে মানে মাংস টাইপৰ নিচিনা মই বনাইছোঁ। একেবাৰে সহজ হয় বনাবলৈ, চিম্পল ধৰণে বনাইছোঁ। এয়া দেখিছে মাছ নে মাংস ধৰিবকে নোৱাৰি, হয় নাই বাৰু? মাছ শংখ মাছ আজি সেই লৈ আহিছিলে। মই ৰেচিপিটো বনাওঁ বলকচোন। এয়া হৈছে সেই বস্তুবিলাক, যোনবিলাক বস্তু এই মাছৰ লগত লাগিব। এয়া মাছ হয়, শংখ মাছ। পিচকেইটা চাওক কিমান ধুনীয়া পিচকেইটা, একেবাৰে মানে মাংস টাইপতে কাটি পেলাই লৈ আহিছিলোঁ মই তিনিচুকীয়াৰ পৰা। মই যিহেতু তিনিচুকীয়াত আছোঁ, তিনিচুকীয়াত কিন্তু এই শংখ মাছটো পোৱা যায়। ডিব্ৰুগড় পিনে প্ৰায় মানে কমহে দেখা যায়, দেখা নাযায় বুলিও ক'ব পাৰি আৰু, কিন্তু তিনিচুকীয়াত এভেইলেবল পোৱা যায়। কাৰোবাৰ যদি লাগে তিনিচুকীয়াত আহিলে হ'ল, মাছৰ বজাৰত পাব। এতিয়া মই লগতে লৈছোঁ এয়া আদা নহৰু, আৰু লগত ধনিয়া পাত, বিলাহী পেষ্ট কৰি লৈছোঁ, আৰু আনফালে পিঁয়াজ আছে আৰু আলু কিন্তু লোকেল আলু হয়, ঘৰৰে হয়। এইবিলাক বস্তু দি পেলাই মই এতিয়া বনাম। আৰু লগতে আছে তেজপাত আছে আৰু গৰম মছলা আছে। যিহেতু মই মাংস ষ্টাইলত বনাম, সেইকাৰণে এইবিলাক বস্তু মোৰ দৰকাৰ হ'ব। আনফালে কেৰাহী মোৰ গৰম হৈ গ'ল। কেৰাহী গৰম হৈ যোৱাত মই ইয়াত কিন্তু মই ৰিফাইন অইল আৰু মাষ্টাৰ্ড অইল দুটাই মই ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যিকোনো তেলে ব্যৱহাৰ কৰিব পাৰে বাৰু। এতিয়া মই লগতে ইয়াত ব্যৱহাৰ কৰিলোঁ নিমখ ব্যৱহাৰ কৰা কাৰণটো হ'ল, যিহেতু মই অলপ মাছ কেইপিচ ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰিলে কিন্তু ফুটিবও পাৰে, সেইবাবে মই নিমখ ব্যৱহাৰ কৰি ল'লোঁ। নিমখটো গলি যোৱাৰ পাছত মই এতিয়া লগালগ ব্যৱহাৰ কৰিম এইবিলাক, যোনবিলাক শংখ মাছ। অলপ মানে হালকা হিচাপে মই ফ্ৰাই কৰিম, বেছি ফুল ফ্ৰাই নকৰোঁ। ফুল ফ্ৰাই কৰিলে কিন্তু খাবলৈ একদম বেয়া হৈ যায়। অলপ পাতলমূৰীয়াকৈ মই ফ্ৰাই কৰি ল'ম। এয়া দেখিছে নহয়, মই এপিচ দুপিচকৈ এনেকৈ দি দিছোঁ মাংসবিলাক। মাংস বুলিয়ে কৈছোঁ আৰু, যিহেতু মাংস টাইপৰ হয় সেইবাবে মই মাংস বুলিয়ে ক'লোঁ। আৰু মাছটো ফ্ৰাই কৰিবলৈ এনেই ভাল লাগে, কাৰণ কেলৈ লাগি নধৰে, লগালগ মানে এনেকৈ লৰচৰ কৰিবলৈ পাৰি। বেলেগ মাছবিলাক হ'লে আকৌ লগালগ লৰচৰ কৰিবলৈ নোৱাৰি, কিন্তু এইবিধ মাছ আকৌ লগালগ লৰচৰ কৰি পেলাব পাৰি, মানে একেবাৰে মানে ভাঙি নাযায়। আৰু লগতে মই ইয়াত ব্যৱহাৰ কৰিলোঁ হালধি পাউডাৰ অকণমান। বেছি ব্যৱহাৰ কৰা নাই, কিন্তু মই অকণমানেই ব্যৱহাৰ কৰিছোঁ। কালাৰটো কিন্তু সুন্দৰ হৈছে। ইয়াত দেখিছে নহয় মাছবিলাক একেবাৰে টাইটমূৰীয়া নিচিনা হৈ আহিছে, আৰু মানে ভাঙি অকণমানো যোৱা নাই। বাছ মোৰ মাছ ভজা হৈয়ে গৈছে আৰু বেছি ফ্ৰাই নকৰোঁ। ইয়াত দেখিছে নহয় কিমান চিম্পুল ধৰণে মই ফ্ৰাই কৰি পেলাইছোঁ। একেবাৰে সহজ হয়, অকণমানো ভাঙি যোৱা নাই, দেখিছে আপোনালোকে। বেছি ফ্ৰাই কৰিব নালাগে, মই যিহেতু আপোনালোকক প্ৰথমৰ পৰাই কৈ আহিছোঁ, বেছিকৈ ফ্ৰাই কৰিব নালাগে। অকণমান দেৰি এনেকৈ ফ্ৰাই কৰিলে হ'ল। আৰু মই গেছটো একেবাৰে ল'ত ৰাখিছোঁ। এতিয়া মই মাছ কেইপিচ উলিয়াই পেলাম এপিচ এপিচকৈ, কাৰণ মোৰ ফ্ৰাই কৰা হৈ গ'ল, মই বেছি ফ্ৰাই নকৰোঁ। এতিয়া মই সেই একেখিনি তেলতে কিন্তু ব্যৱহাৰ কৰিম। মই ইয়াত আৰু তেল ব্যৱহাৰ নকৰোঁ, সেই একেখিনি তেলতে মই ব্যৱহাৰ কৰিম তেজপাত দিয়াৰ পাছতে মই ইয়াত লং, ইলাচি, এইবিলাক গৰম মছলাৰ ভিতৰত যি পৰে গোটেইবিলাকে মই দি দিছোঁ। এইটো অপশ্যনেল হয়, নিদিবও পাৰে আপোনালোকে। গৰম মছলা নিদিয়াকৈও বনাবলৈ পাৰে, মই আছে বাবে মই দি দিলোঁ আৰু। তাৰ পাছতে মই ইয়াত ব্যৱহাৰ কৰিম পিঁয়াজ কিন্তু মই দুটা লৈছোঁ, সৰু সৰু দুটা লৈছোঁ। এতিয়া অকণমান দেৰি মই এনেকৈ ফ্ৰাই কৰি ল'ব লাগিব পিঁয়াজবিলাক। দেখিছে নহয় ফ্ৰাই কৰি আছোঁ। আৰু লগতে মই ইয়াত ব্যৱহাৰ কৰিম এই আদা নহৰুবিলাক কিন্তু মই মিক্সিত পেষ্ট বনাই লোৱা নাই, মই মাত্ৰ খুন্দুনাত মানে থেতেলিয়াই লৈছোঁ। আপোনালোকে পেষ্ট বনাই ল'ব পাৰে। আৰু মই লগতে ব্যৱহাৰ কৰিম হালধি মই কিন্তু আগতে মই ব্যৱহাৰ কৰা আছে বাবে মই বেছিকৈ ব্যৱহাৰ কৰা নাই।
আৰু লগালগ মই ইয়াতে নিমখ ব্যৱহাৰ কৰিম। তাৰ পাছতে মই আকৌ এনেকৈ অকণমান দেৰি ফ্ৰাই কৰি থাকিব লাগিব যেতিয়ালৈকে মানে মছলাবিলাক ভাজ খাই নাযায়। আৰু এতিয়া মই ইয়াতে ৰেড চিলি পাউডাৰ ব্যৱহাৰ কৰিলোঁ কালাৰৰ বাবেও আৰু জ্বলাৰ বাবেও। আৰু লগালগ মই ইয়াতে ব্যৱহাৰ কৰিম টমেটো কিন্তু মই দুটাই লৈছোঁ, আপোনালোকে কিন্তু চাই চিতি মেলি ল'ব পাৰে। যদি বেছিকৈ গ্ৰেভি ষ্টাইল লাগে তেনেহ'লে বেছিকৈ দিব, যদি কম হিচাপে বনাওঁ ক'লে এটা দিলেও হ'ব। এতিয়া অকণমান দেৰি মই এনেকৈ ফ্ৰাই কৰি ল'ম যেতিয়ালৈকে মছলাবিলাক সম্পূৰ্ণ হিচাপে ভাজ খাই নাযায়, তেতিয়ালৈকে এনেকৈ মই ভাজি থাকিম। এয়া দেখিছে মছলাবিলাক ভাজ খাই গ'ল আৰু ইয়াৰ পৰা তেল সম্পূৰ্ণভাৱে এৰ খাই আহিলে। মছলাবিলাক এনেকুৱা হিচাপত ভাজিব লাগিব যেতিয়ালৈকে মানে মছলাৰ পৰা তেল এৰি নিদিয়ে, তেতিয়ালৈকে মছলা ভাজি থাকিব লাগিব। এতিয়া মই ইয়াতে কাটি থোৱা আলুকেইটা দি দিম। আলু কিন্তু মই বেছি লোৱা নাই, 5-6টামানহে লৈছোঁ। এতিয়া এইবিলাক অকণমান দেৰি এনেকৈ ভাজি ল'ম আলু কেইপিচ। অকণমান সময় ভাজি ল'লে কি হ'ল আলু কেইপিচ ভাজ খাই যায় আৰু সোনকালে সিজি যায়। এনেও যেনিবা নতুন আলু হয় সোনকালে সিজি যাব, কিন্তু সাৱধানেৰে কামটো কৰিব কাৰণ মছলা জ্বলি যাবলৈ পাৰে। সেইটো কাৰণে গেছটো একদম মিডিয়াম টু ল' ফ্লেমত ৰাখিব। মই মিডিয়াম টু ল' ফ্লেমত ৰাখি পেলাই মই ভাজি আছোঁ। ইয়াত দেখিছে মছলা ভাজ খাই গ'ল আৰু আলু ভাজ খাই গ'ল, সম্পূৰ্ণ ইয়াৰ পৰা তেল ওলাই গ'ল আৰু মই বেছি ভজাৰ প্ৰয়োজন নাই ইয়াত। আৰু অকণমান দেৰি এনেকৈ লৰাই থাকিলেই হ'ব। আৰু এয়া দেখিছে সম্পূৰ্ণ হিচাপে ফ্ৰাই কৰা হৈ গ'ল আৰু গ্ৰেভিটো উঠি আহিলে। ইয়াতে মই এতিয়া ব্যৱহাৰ কৰিম সেই ফ্ৰাই কৰি থোৱা মাছখিনি। এয়া মাছবিলাক দি পেলাই অকণমান দেৰি মই এনেকৈ ভাজি ল'ম যাতে ইয়াত গ্ৰেভিবিলাক লাগি যায়, তেতিয়া সোৱাদটো বেছি ভাল লাগে। ইয়াৰ যোনবিলাক তেল মছলা ব্যৱহাৰ কৰা হৈছে সেইবিলাক মাছৰ ভিতৰত সোমাই যায় আৰু খাবলৈ বিৰাট ভাল হয়। কিন্তু বেছি জোৰে জোৰে লৰচৰ নকৰিব আপোনালোকে যদি এই মাছটো বনায়। বেছি জোৰে জোৰে যদি লৰচৰ কৰা হয় ভাঙি যাবও পাৰে, ক'ব নোৱাৰি। সেইবাবে অলপ লাহে লাহেকৈ এনেকৈ ভাজি আছোঁ। বেছি সময় ভাজিব নালাগে বাৰু, অলপ সময় ভাজিলেই হ'ল। যিহেতু মছলাটো ভাজ খাই গ'ল, আলু ভাজ খাই গ'ল আৰু মাছখিনিতো অলৰেডি ফ্ৰাই আছিলেই, তথাপিও মানে মই অলপ এনেকৈ তাৰ মছলাৰ সোৱাদটো সোমাই যাবলৈ অলপ এনেকৈ ভাজি পেলালোঁ। এতিয়া মই ঢাকন এখন মাৰি দিম। আকৌ অকণমান দি পাছত ঢাকন খুলি পেলাই দেখাইছোঁ, চাওক কিমান সুন্দৰ হৈছে। ইয়াত দেখিলেই নহয়। এতিয়া মই ইয়াতে ব্যৱহাৰ কৰিম পানীবিলাক কিন্তু মোৰ নৰ্মেল পানী হয়, গৰম নহয়, নৰ্মেল পানী মই ব্যৱহাৰ কৰিলোঁ। ইয়াত দেখিছে কালাৰটো কিমান সুন্দৰ হৈছে। সঁচাকৈ কিন্তু খাবলৈ বিৰাটে টেষ্টি হয়। অকণমান দেৰি পাছত আকৌ ঢাকন মাৰি দিলোঁ মই। এয়া দেখিলে সিজি আহিলে, প্ৰায় পানীও কমি আহিলে, একেবাৰে মানে কুক হৈ গ'ল বুলিয়ে ক'ব পাৰি। যদি পাতল হিচাপে খাওঁ বুলি ক'লে তো এনেকৈ খাব পৰা যায়। মই কিন্তু অকণমান দাঁতমূৰীয়া কৰিম, সেইবাবে এনেকৈ লৰচৰ কৰি আছোঁ পানীটো যাতে অকণমান শুকাই যাওক। মাছ কেইপিচ চাওক কেনেকুৱা সুন্দৰ হৈছে। খাচী মাংসৰ নিচিনা লাগিছেনে বাৰু আপোনালোকৰ? একেবাৰে মানে খাচী মাংসৰ নিচিনাই হৈ পৰে। আকৌ অকণমান দেৰি পাছত ঢাকন মাৰি দিলোঁ। এয়া মোৰ পানীটো কমি আহিলে। এতিয়া মই ওপৰতে গৰম মছলা অকণমান ছটিয়াই দিছোঁ। যিহেতু মই আপোনালোকক কৈছোঁৱে গৰম মছলা দিয়া কাৰণটো আপোনালোকে ধৰিবলৈ পাৰিছে, মই যিহেতু মাংস ষ্টাইলত বনাইছোঁ। গৰম মছলা দিয়াৰ পাছত অকণমান দি ঢাকন মাৰি দিম। এয়া আৰু মোৰ ফাইনেলি সিজি গ'ল। ইয়াতে মই এতিয়া ধনিয়া পাত ব্যৱহাৰ কৰিম। যোনবিলাক ধনিয়া পাত মই আপোনালোকক দেখাইছিলোঁ সেই ধনিয়া পাতবিলাক মই এনেকৈ ব্যৱহাৰ কৰি দিলোঁ। ধনিয়া পাত নহ'লেও হ'ল বাৰু, মই আছে বাবে ব্যৱহাৰ কৰিলোঁ। কিন্তু কালাৰটো বেলেগ সুন্দৰ আহিছে, সঁচাকৈ বহুত সুন্দৰ আহিছে। খাবলৈ কিন্তু বেলেগ সোৱাদ হয়। এয়া ফাইনেলি মই আপোনালোকক লুকটো দেখাই দিলোঁ, চাওক কিমান সুন্দৰ হৈছে। 5 মিনিটৰ পাছত দেখাইছোঁ কিন্তু দেই, ঠাণ্ডা হোৱাই নাই বাৰু। বহুত ভাল লাগে এই মাছটো খাবলৈ। মই সঁচাকৈ কৈছোঁ আপোনালোকক এবাৰ নিশ্চয় ট্ৰাই কৰি চাব আপোনালোকে, যদি পায় আপোনালোকৰ সেইপিনেদি। আমাৰ এইপিনেদি পায় কাৰণে মইতো ৰান্ধিছোঁ, আপোনালোকৰ সেইপিনেদি পালে আপোনালোকেও ৰান্ধি খাবচোন এইটো ধৰণে।
খুব ভাল লাগে। মাংস সঁচাকৈ আপোনালোকে পাহৰি যাব। মাছৰ নিচিনাও বনাবলৈ পাৰি, কিন্তু মাংসৰ টাইপত বনালে বেছি ভাল লাগে মাছৰ নিচিনা বনোৱাতকৈ। ইয়াত দেখিলে কিমান সুন্দৰ হৈছে, খাবলৈ বিৰাটেই সোৱাদ, মই সঁচাকৈ কৈছোঁ। ঠিক আছে বাৰু, আজি এই আৰু ৰেচিপিটো আপোনালোকৰ ওচৰত লৈ আহিছিলোঁ। যদি এই ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।